Hello guys, welcome to my channel. আজি কেপেচিনোৰ এটা কুইক ৰেচিপি আপোনালোকৰ মাজলৈ আনিছো। মাত্ৰ 5 মিনিটতে বনাব পাৰিব। বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনালোকে এনেকুৱা বটল এটা ল'ব। এই বটলটো তেতিয়া মই কফি 1 চামুচ দিছো। এয়া আৰু 1 চামুচ কফি দিছো। তাৰ পাছতে এয়া মই চেনি 1 চামুচ দিলো। এই চেনি 2 চামুচ। মিঠা আপোনালোকে সোৱাদ অনুযায়ী কম বা বেছি ল'ব পাৰে। মই এতিয়া 2 চামুচ দিছো। তাৰ পিছতে এয়া মই ইয়াত পানী 1 চামুচ দিলো। এয়া 2 চামুচ 3 চামুচ 4 চামুচ পানী এড কৰিছো। এই মিক্সচাৰখিনি এতিয়া মই ঢাকনটো লগাই লম। লগাই লৈ ধুনীয়াকৈ মিক্স কৰিম। আপোনালোকে যিকোনো বটল ল'ব পাৰে। চিচা বটল থাকিলে চিচা ল'ব পাৰে। এয়া মই মিক্স কৰি আছো। এয়া মোৰ মিক্সাৰৰ কালাৰটো চেঞ্জ হৈছে আৰু দেখিছে আপোনালোকে। এতিয়া মই এই মিক্সাৰ আৰু অকণমান মিক্স কৰি ল'ম। আপোনালোকে 2 মিনিটমান মিক্স কৰি ল'ব। এতিয়া মই এই মিক্সাৰখিনি কাপটোত ঢালি দিম। এই মিক্সাৰখিনি মই কাপ এটা ঢালি ল'লোঁ। এতিয়া মই 1 কাপ গৰম গাখীৰ ইয়াত ঢালি লৈছোঁ। এতিয়া এইখিনি অলপ মিক্স কৰি ল'ম। ইয়াতে কফি আৰু মিক্সাৰ আৰু অলপ গাৰ্নিছৰ কাৰণে দি দিছোঁ। এয়া ৰেডি হৈ গ'ল মোৰ হোমমেড কেপেচিনো। আপোনালোকেও ট্ৰাই কৰি চাব। যদি ভাল লাগে ভিডিওটো লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ। ধন্যবাদ।